মন্দিৰ আনি খাইছে মন্দিৰ যোৱা বছৰ লৈছিলো এই বছৰ আমাৰ মন্দিৰ যোৱা বছৰ লৈছিলে মন্দিৰত লৈছো কণা যোৱা পানী কণা ভাল ব্লগ ভিডিঅ' বনামেন মই আলোচনা কৰা মানে এই আলোচনা লগত আহিছোঁ ভিডিঅ' বনাবলৈ এইপিনে আমাৰ এইজন দেখিলে মানুহ এজন ৰৈ আছে কথা নাই এয়া কৰোণা মেলা চলি আছে আমাৰ মেইন ইউটিউবাৰজনক আকৌ চেনেল এইটো हम मालूम है तेरे बाप को मत सिखा चल A few moments later. A few moments later.
নহয় কোমল দেহাই তুমি ভবাৰ দৰে আই আহিছো মই লৌৰি তোমাৰ চদু আশীৰ্বাদ লৈ পুনৰ খন্তেক পাছতে মাগিব খোজো বিদায় আই তুমি ভবাৰ দৰে যাব খোজা নাই মই খেলিবৰ বাবে আই তুমি প্ৰথমে কোৱা পুত্ৰৰ অনুৰোধ ৰাখিম বুলি তেনেকৈ নহয় আই তুমি প্ৰথমে কোৱা পুত্ৰৰ অনুৰোধ ৰাখিম বুলি আই সত্য কৰি কোৱাই সত্য কৰি কোৱা তুমি মোৰ অনুৰোধ ৰাখিম বুলি আই তেন্তে কওঁ শুনা আই নকৰিব মনত তুমি অলপ যাব খোজো মই পশ্চিনাপুৰলৈ অস্ত শিক্ষা থলো শিক্ষাৰ বাবে তোমাৰ ওচৰত মোৰ সেয়াই অনুৰোধ যাওঁ মই গুৰুদূৰ্ণৰ কাষত তুমি অহংকাৰী বুলি নকবা মোক তুমি অনুমতি দিয়া যাওঁ মই গুৰুদেৱৰ ওচৰলৈ তোমাৰ আশীৰ্বাদত লৈ আজি জগত সৈন্য আনন্দ মনেৰে যাব পাৰিম মই হস্তিনাপুৰলৈ আশীৰ্বাদ কৰিম যাতে মোৰ মনোবাঞ্ছা পূৰ্ণ ওচৰত মই এতিয়া বিদায়
A few moments later. কিন্তু কি বাসা শ্রেষ্ঠ আচার্য তিরস্কার করি কথাই দিলে নাই স্থান এইভাবে পুরস্কারকে পুরস্কার এর পাতে লই ভগতে আহিছো এই যে বিধান বাসা বিধির বিধান মই একোকে নাজানো জনবহুল ভূতৰ ঘৰ ভূতৰ দম্পতি জনক জননী পিতা বাসা কিয় কিয় অনুমোদ জন্ম ভূতৰ ঘৰত আই কিয় নহল জন্ম ব্ৰাহ্মণ ক্ষত্ৰিয় কীৰ্তন আই আই অন্যান্য জন্মবোৰ এই যে বিশ্বমতে
গরিবে আজি এই বিখ্যাত জঙ্গলে উত্তম কণ্ঠে কইছে গুরু বলি করোনা সাহিত্যকে পরিবর্তন করে অমূল প্রতিজ্ঞা পূরণ নতুবা তিনময় মূল প্রাণ বিসর্জন